সকলোৰে ভাল আমাৰো ভালে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছো ৰাতিপুৱা এতিয়া 10টা বাজি গৈছে ময়ো গা পা ধুই কাম বন কৰি আজৰি হৈ লৈছো আনকি ভাত পানী বনাইও আজৰি হৈছো মানে আৰু চুলিও ধুই শুকুৱাই লৈছো আজি মই কৰিব লৈছো চুলিখিনি অকমান ফিট ষ্টেট কৰিব লৈছো মানে আগতে কৰিছিলো দুবাৰমান কৰিছিলো মানে চুলিখিনি ষ্ট্ৰেট এবাৰ কৰি দিয়াৰ পিছত আকৌ নতুনকৈ চুলি ওলাই গ'লে মানে একদম বেয়া লাগে আৰু এতিয়া ঠাণ্ডা দিন আহিছে সেইটো কাৰণে অকণমান চুলি মেলিবলৈ মন যায় কেতিয়াবা সেইকাৰণে ভাবিছোঁ চুলিখিনি অকণ ষ্ট্ৰেট কৰি লওঁ মানে মই ইমান কৰিম বুলি ভবা নাছিলোঁ বেছিকৈ ভাবিবলৈ ল'লোঁ মানে কি মোৰ সন্মুখৰ যোনজনীয়ে তাই মোক যোনে কৰিব মানে মোৰ সন্মুখতে হয় ঘৰটো মোৰ লগৰ এজনী মানে নৰ্থ ইষ্টৰ হয় তাই মানে চুলি ষ্ট্ৰেট কৰে বিউটিচিয়ান হয় জানে ভাবিছোঁ সেইকাৰণে তাইক সদায় মানে যোনে তোনে কৰাই আছে তাই হতুৱাই সেইকাৰণে মোৰো কৰিবলৈ বেছি মন গৈ আছে মানে তাইকে দেখি বেলেগবোৰে কৰি থকা দেখি সেইটো কাৰণে ভাবিছোঁ ময়ো কৰাই লওঁ একেবাৰে সন্মুখত এখন দৰ্জা আৰু সেইখন দৰ্জা মই দেখাম ৰ'ব দৰ্জাখন আপোনালোকক সেইখন দৰ্জা চাওক সেই তাতে এখন মোৰ দৰ্জা এখন তাইৰ দৰ্জাৰ ইমান ওচৰতে যদি কোনোবা মানে এনেকুৱা আমাক জানে আৰু অকণমান মাইকী মানুহৰ যিটো মানে সজোৱা মানুহ থাকে তেতিয়াতো ক'বই নালাগে সেইটো কাৰণে মোৰ বেছিকৈ মন গৈ আছে মানে সেইটো কাৰণে এতিয়া আজি কৰোঁ বুলি ভাবিছোঁ আজি শনিবাৰ গুডু স্কুল বন্ধ সেইটো কাৰণে মই কৰি লওঁ ঘৰতে কৰিবহি মই নাযাওঁ আৰু তাইৰ ওচৰত তাই আহিব মানে ইমানেই ফেচিলিটি লৈছোঁ মই ইমান ওচৰত যদিও সেইটো কাৰণে ভাবিছোঁ কৰাই লওঁ আৰু আজি আপোনালোককো দেখাওঁ কেনেকৈ কৰোঁ মানে কেনেকৈ কৰাই আৰু তাই মই আজি ফাৰ্ষ্ট টাইম তাৰপিছত কৰিম ইভাগেতো মই পাৰ্লাৰতে কৰোঁ কিন্তু এতিয়া ভালো লাগিছে ঘৰতে কৰিম পাৰ্লাৰত যাব নালাগে পাৰ্লাৰত যাবলৈ বুলি হ'লে মানে অকণমান চিন্তা হয় কাৰণ জানেই গুডু আছে ঘৰৰ কাম থাকে সেইবিলাক এৰি থৈ টাইমটো মেনেজ কৰিবলৈ অকণমান অসুবিধা হয় সেইটো কাৰণে আজি ঘৰতে কৰিম যেতিয়া একদম পূৰা হেপ্পী হৈ আছোঁ আৰু ভাত পানী বনায়ো আজৰি হৈ ল'লোঁ আৰু মই গুডুক খুৱাইও ল'লোঁ এতিয়া ময়ো খাই ল'ম নহ'লে আকৌ পূৰা ষ্ট্ৰেট এনেকৈ থিয় হৈ থাকিব লাগিব নহয় মানে একেথিৰে থাকিব লাগিব সেইকাৰণে ভাত চাত খাই মেলি আজৰি হৈ লওঁ ভাতটো খাবই লাগিব পেটটো মৰাব নোৱাৰোঁ হয়নে ঠিক আছে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু শেষলৈ চাই যাব ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে इतना लंबा कैसे मेंटेन करेगा जब तक आप है ना आप करके सूख गया ना मेरा बाल घर में पार्लर देखो इतना फैसिलिटी है मेरा ना চব মই দৰৱ লগাই বহি আছোঁ প্ৰথমবাৰ লগাইছে প্ৰথম দুবাৰ লগাইছোঁ প্ৰথমবাৰটো লগাই বহি আছোঁ কিমান দেৰি থ'ব নাজানো আৰু তাই ঘৰলৈ গ'ল কিবা কাম আছে বোলে ভাত বনাব আছে মানে ভাত পাতিব আছে মানে বনাব গ'ল এইফালে আৰু দৰ্জাখন এইফালে আৰু ওচৰা ওচৰি আৰু এতিয়া মই বহি আছোঁ বহি থাকিব লাগিব আৰু দিনটো আজি বহি থকাই কাম আৰু ভিডিঅ'টো শেষলৈকে চাই যাব দেই লাষ্টত ফাইনেল লুক কেনেকুৱা হয় এবাৰ লগাইছে আকৌ ধুব আছেই এতিয়া এবাৰ ধুলোঁ দৰৱ লগাই ধুই হোৱাৰ পিছত এতিয়া চুলিখিনি শুকুৱাই ল'লোঁ এতিয়া কৰিব ষ্ট্ৰেট তাৰপিছত আকৌ দৰৱ লগাব আৰু এইফালে চাওক ষ্ট্ৰেট কৰাখিনি চাওক আৰু নকৰাখিনি চাওক ইমান ভাল লাগিছে চুই यहाँ तक हो गया ना अभी फिर दवाई लगाना है जल जाएगा এতিয়া ষ্ট্ৰেট কৰি হৈ গ'ল এতিয়া আকৌ সেকেন্ড টাইম দৰৱ লগাম আৰু হাত বিষাই গৈছে বোলে মোৰ চুলি টানি টানি
দেই ভিডিঅ'টো শেষলৈকে একদম লাষ্টত কি হয়গৈ চব মোৰ ছেকেণ্ড টাইমো দৰৱ লগাই হৈ গ'ল আৰু এতিয়া অলপ পিছত ধুম আৰু 20 মিনিটমানৰ পাছত ধুইলে হৈ যাব আৰু ভাগৰ লাগি গৈছে একদম বহি বহি ৰাতিপুৱাৰ পৰা 11টা বজাৰ পৰা বহিছোঁ আৰু তাৰপিছত একে জেগাতে বহি আছোঁ এতিয়া দৰৱ লগাই দিছে আৰু অকণমান দেৰি পিছত ধুম তাৰপিছত দেখাইছোঁ আপোনালোকক হৈছেগৈ আৰু ধুই ল'লোঁ একদম লাষ্টবাৰ 3বাৰ হৈ গ'ল আজি মোৰ ধোৱা মোৰ ক'ব নোৱাৰোঁ বেমাৰ ওলাবও পাৰে নাজানো আৰু এতিয়া শুকুৱাবলৈ বাকী আছে অলপ শুকাই আছে তাই ঘৰলৈ গৈছে কিবা কোনোবা আহিছে সেইটো কাৰণে হৈছেগৈ মই এতিয়া আমনি লাগি গৈছে বহি বহি আজি তিতি আছে এতিয়াও শুকুৱাই আছে এতিয়া চুবলৈ যে ইমান ভাল লাগিছে চুলিখিনি মানে ক'বই নালাগে হয়নে চাৰিটা বাজিয়ে গ'ল আৰু এতিয়া চব মই পিছফালৰ পৰা ফাইনেল লুকটো দেখাম বাৰু চুলিখিনি এতিয়া বহুত সৰি পাতলা হৈ গ'ল ঘৰৰ পৰা যেতিয়া ইয়ালৈ আহিছিলোঁ তেতিয়া বহুত ডাঠ হৈ আছিলে এতিয়া মানে সৰি একেবাৰে অৱস্থা বেয়া হৈ গ'ল পানীখিনি বহুত বেয়া মই আগতে মোৰ ভিডিঅ'ত কৈছোঁ মোৰ চুলি বহুত আছিলে সৰি শেষ হৈ গ'ল মানে মই ভাবিছোঁ লাইটটো কোনফালে পোহৰটো পৰিব কোনফালে ভালকৈ এইফালে পৰিছে এয়া সেইটো কাৰণে এতিয়া পাতলা লাগিছে আকৌ ভালেই হ'ল বহুত বেছি ডাঠ হৈ গ'লেও মানে অকণমান আপডাউন কৰিবলৈ দিগদাৰ হয় এতিয়া দীঘল যিহেতু অকণমান দিগদাৰ হ'ব মোৰ চাওকচোন পিছফালৰ পৰা দেখাম দেই ভালকৈ আৰু আজি হ'ল কাইলৈ পৰহিলৈ মঙ্গলবাৰ দিনাখন মানে স্পা কৰিব আৰু ধুৱাম বুলি কৈছে কিন্তু এইকেইদিন থকাটো মহা মুস্কিল হ'ব শুওঁতে অকণমান দিগদাৰ হ'ব মোৰ গা ধুওঁতে দিগদাৰ হ'ব তেনে মেনেজ কৰিব লাগিব এতিয়া চাই লওক মোৰ পিছফালৰ পৰা মোৰ ফাইনেল লুকটো A few moments later. Friends, এতিয়া একদম বহি আছো আৰামকে শুইও ললো অকণ টোপনি লাগিছিলে আৰু পাপা ডিউটি গ'ল ডিউটি এতিয়া আমি দুটা আছো আহিব আৰু 8টামান বজাত আৰু এতিয়া উপায় নাই এনেকে বহি থাকিব লাগিব চুলিখিনি লৈ এতিয়া আমনি লাগি গৈছে আৰু এইবিলাক বিষাই একদম সঁচাকৈ যে চুলি ষ্ট্ৰেট কৰিলে মানে এই দুদিন যে মানে বিৰাট অসুবিধা হয় আৰু আজি ভিডিঅ'টো ইমানখিনি আৰু এতিয়া মই আপোনালোকক এটা বস্তু দেখাম দেই মই যে আপোনালোকক কৈ আছিলোঁ মই আগৰ কোৱাৰ্টাৰটোত থাকোঁতে মই কিবা এটা শিকি আছোঁ বুলি মই কাটিং শিকি আছোঁ চিলাই কাম এইবিলাক আৰু এইটো মই বেগ বনাইছোঁ এইটো চব প্ৰথমবাৰ শিকিছোঁ আৰু আগতেতো একোৱে নাজানো মেচিন চলাবও নাজানো চুলিখিনিয়ে বৰ ডিষ্টাৰ্ব কৰিছে আৰু ইয়াত এডাল চেইন লগাই দিছোঁ ধুনীয়াকৈ এডাল চেইনডাল খুলিব পাৰে আৰু এইটো এনেকুৱা ডিজাইন হয় এনেই আৰু নৰ্মেলকৈ বনাইছোঁ আৰু প্ৰথমবাৰ বনাইছোঁ ভালেই লাগিছে আৰু কিবা কিবি বনাইছোঁ কাপোৰ কানি দেখাম বাৰু ভালকৈ আৰু এতিয়া গুডুৱে পিন্ধি আছে এতিয়া ওলাই আছে তাকে দেখাম মই তাৰ কাৰণে এযোৰ নাইট ড্ৰেছ চিলাই দিছিলোঁ গুডু এইফালে আহা সি পিন্ধিয়ে থাকে এনি টাইম আহল বহল পাই যে বিৰাট ভাল পায় পিন্ধি ইয়াত আহাচোন দেখাম এই দেখা এইফালে এইটো চাইডে আহা এইফালে আহা এতিয়া আকৌ মাতি থাকিলে নাহে এয়া চব মই চিলাই দিছোঁ আৰু ভালকৈ বহাচোন বহা নিজে চিলাই শিকি কিবা এটা মানে নিজৰ ল'ৰাটোক পিন্ধাব পাৰিলে যে কিমান ভাল লাগে কিমান ফূৰ্তি লাগে নিজলৈ লাগিলে নহওকে তাক সেইকাৰণে চিলাই দিছোঁ এযোৰ লং পেণ্ট একে আৰু এনেকৈ মিটাৰ কাপোৰ কিনি
কিনি আনিছোঁ মিটাৰ কাপোৰ গৰম কাপোৰ হয় এইটো 100 টকা লৈছে মই 3 মিটাৰ আনিছিলোঁ মানে 3 মিটাৰ নালাগিলেহেঁতেন ইয়াৰ জোখত মই অলপ ডাঙৰকৈ বনাই দিছোঁ মানে আৰু 3 বছৰমান পিন্ধিব পাৰিব মানে ইমানেই ডাঙৰকৈ বনাইছোঁ মই হয়নে চব মানে ফিটিং কৰি দিছোঁ আকৌ খুলি দিম আৰু চিলাইবোৰ আৰু মই চিলাইছোঁ কুৰ্তা ব্লাউজ এইবোৰ শিকি আছোঁ আৰু লাহেকৈ আৰু চিলাইছোঁ পেণ্ট পাটিয়ালা ছেট আৰু মই দেখাম বাৰু পাটিয়ালা বস্তুবোৰ মই কি চিলাইছোঁ এতিয়া ভিডিঅ'টো দীঘল হৈ যাব সেইটো কাৰণে আজি অকণমান ভিডিঅ' এটা বনালোঁ আপোনালোকৰ কাৰণে আৰু আজি ভিডিঅ'টো ইমানখিনিয়ে কি দেখাব পাৰিলোঁ আপোনালোকক নাজানো আৰু অকণমানকৈ দেখালোঁ মই চুলি ষ্ট্ৰেইট কৰা আৰু এটা কথা কওঁ ইয়াতে মোক কিন্তু ক'বলৈ কোৱা নাই দেই মোক গালি দিব ভিডিঅ'টো চাই কোনোবাই যদি আমাৰ ইয়াতে কানপুৰত যদি কোৱাৰ্টাৰত যোনে আছে মানে মোৰ ভিডিঅ' চাই থকা যদি কোনোবাই চুলি ষ্ট্ৰেইট কৰিব বিচাৰে তেনেহ'লে তাইক কণ্টেক্ট কৰিব পাৰে ধুনীয়াকৈ চুলি ষ্ট্ৰেইট কৰে আৰু মানে ইমান ধুনীয়াকৈ কৰে যে মই আপোনালোকক এটাকৈ গোটেইখিনি দেখাব নোৱাৰিলোঁ কিন্তু হ'লেও মোৰ মনৰ পৰা কৈছোঁ মানে তাই যেতিয়া চুলিখিনি টানি মানে ষ্ট্ৰেইট যেতিয়া আইৰণ কৰিছিলে হাতখন ইমান কোমল অকণো মোৰ বিষ হোৱা নাছিলে মানে বিৰাট ধুনীয়াকৈ কৰিছিলে কিছুমান এনেকুৱা হয় ন পাৰ্লাৰত ইমান জোৰকৈ টানে একদম বিষাই যায় একেবাৰে গোটেই মানে হিলাই দিয়ে মগজ ইমানেই টানে আৰু মোৰ অকণো জ্বলোৱাও নাই পোৰাও নাই ক'তোৱে পৰা নাই মই আগৰবাৰ মানে যেতিয়া চুলি ষ্ট্ৰেইট কৰিছিলোঁ নহয় পাৰ্লাৰত তেতিয়া মানে বহুত জ্বলন খাইছোঁ মই কাণে চানে কিন্তু ইমান ধুনীয়াকৈ কৰিছে তাই মোক সেইকাৰণে কৈছোঁ তাই মোক ক'বলৈ কোৱা নাই কিন্তু গালি দিব আচলতে আৰু এটা কথা তাই মানে কি হয় তাইৰ ওচৰত আহিবলৈ নালাগে তাই নিজে যাব কৰিবলৈ আপোনালোকে যদি কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰে তাই নিজে ঘৰত গৈ কৰি দিবগৈ বহুত ধুনীয়াকৈ কৰে আৰু কামবোৰ বহুত মানে ইজি প্ৰচেছত ধুনীয়াকৈ কৰি থাকে একো মানে প্ৰব্লেম নাই তাই একো নাই ধুনীয়াকৈ কৰি দিয়ে আৰু ধুনীয়াকৈ বুজাই দিয়ে কথাবিলাক মোৰতো ভালেই লাগিলে মইতো একদম পূৰা ফেচিলিটি পালোঁ কাৰণ কেলৈ মোৰ একেবাৰে ওচৰতে কৈ দেখাইছোঁ নহয় ইখন দৰ্জা সিখন দৰ্জা ঠিক আছে তেন্তে আজি ভিডিঅ'টোৰ পৰা বিদায় লওঁ আকৌ লগ পাম নতুন এটা ভিডিঅ'ত আজিলৈ বাই বাই